নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসম ছচিঅ'টেক। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাবলৈ আহিছোঁ AHSCCৰ ৰিজাল্টৰ বিষয়ে। অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এনাউন্স কৰিছে যে 27 জুন তাৰিখে ৰাতিপুৱা 9 বজাত ৰিজাল্ট এনাউন্স কৰিব। গতিকে ৰিজাল্ট এনাউন্স কৰাৰ পিছতে আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা যিকোনো এটা লিংকত ক্লিক কৰিলে এনেকুৱা এটা পেজ খোল খাব। এই পেজটোত আপোনালোকে যিটো ৰোল কোড আছে, ৰোল কোড আৰু ৰোল নাম্বাৰ থকা অপশ্যনটোত ৰোল নাম্বাৰটো দি পেলাই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাৰ্কশ্বিটখন মাৰ্কছৰ সৈতে সম্পূৰ্ণভাৱে ওলাই আহিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব এটা প্ৰিণ্ট অপশ্যন আছে। সেই প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব। আৰু যদি প্ৰিণ্টিং কৰাৰ ব্যৱস্থা নাই তেতিয়াহ'লে প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰিলে এটা PDF ফৰ্মেটত আপোনাৰ মাৰ্কশ্বিটখন ছেভ হৈ যাব। এনেদৰে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। এইটো হৈছে AHSCC ৰিজাল্ট চোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। ধন্যবাদ।